নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম সিটেট পৰীক্ষাত অহা গদ্যাংশ এটাৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে। ইয়াত মই গদ্যাংশটো দি দিছো, সকলোৱে ভিডিওটো পজ কৰি গদ্যাংশটো এবাৰ ভালকৈ পঢ়ি ল'ব। আমি সিধাই প্ৰশ্নৰ ফাললৈ আগবাঢ়িম। প্ৰথমটো প্ৰশ্ন হৈছে তলৰ কোনখন গ্ৰন্থ ৰাজমোহন নাথৰ দ্বাৰা প্ৰণীত? অপচনত আছে দ্য বেকগ্ৰাউণ্ড অফ Assamese culture, the art and architecture of Assam, the Queen of Kasar, or Herembo and the history of Kosaris, the background of culture. ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব? ব্ৰেকআপটো এবাৰ ভালদৰে পঢ়িলে গম পাব যে কি অপচন 1 দ্য বেকগ্ৰাউণ্ড অফ আছামিজ কালচাৰ এইখন ৰাজমোহন নাথৰ দ্বাৰা প্ৰণীত হয়। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। 20 শতিকাৰ প্ৰথম ভাগত ডিমাছাসকলৰ বাবে কি গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল? প্ৰথম ডিমাছা ভাষাতত্ত্বৰ গ্ৰন্থখন প্ৰকাশ পাইছিল। প্ৰথম ডিমাছা স্কুল প্ৰতিষ্ঠা হৈছিল। ডিমাছাসকলৰ প্ৰথম বুৰঞ্জী ৰচনা হৈছিল। ডিমাছাসকলৰ নিখিল কাছাৰ হৈৰম্ব সমিতি গঠন হৈছিল। ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব? প্ৰথমটো, প্ৰথম ডিমাছা ভাষাতত্ত্বৰ গ্ৰন্থখনত প্ৰকাশ পাইছিল। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। মিলাও সম্বোধনেৰে ৰাইজে কাক মাতিছিল? নলিনী নন্দ বৰ্মনক, নন্দলাল বৰ্মনক, মণিচৰণ বৰ্মনক, ৰাজমোহন নাথক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নন্দলাল বৰ্মনক, অপচন 2। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। তলত দুটা উক্তি দিয়া আছে, উক্তি দুটাৰ শুদ্ধ বিচাৰ কৰা। উক্তি ক, সমাজ সেৱক অনিল কুমাৰ বৰ্মন পেছাত আইনৰ সৈতে জড়িত আছিল। উক্তি খ, নিখিল কাছাৰ হৈৰম্ব বৰ্মন সমিতিৰ প্ৰথম আৰু প্ৰতিষ্ঠাপক সভাপতি আছিল অনিল কুমাৰ বৰ্মন। ইয়াত কোনটো শুদ্ধ হ'ব? ক উক্তিটো শুদ্ধ হ'ব আৰু খ উক্তিটো অশুদ্ধ হ'ব। অপচন 4টো ইয়াৰ শুদ্ধ আনচাৰ। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। নন্দলাল বৰ্মনে প্ৰতিষ্ঠা কৰা ৰাজা গোবিন্দ চন্দ্ৰ মেমৰিয়েল স্কুল কোন জিলাত প্ৰতিষ্ঠা কৰা হৈছিল? অপচনত দিয়া আছে কাছাৰ, কৰিমগঞ্জ, শিলচৰ, ডিমা হাছাও। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? কাছাৰ, 1 নম্বৰ অপচনটো। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। দিগ্বলয় পত্ৰিকাখনৰ সম্পাদক আছিল কামালউদ্দিন আহমদ, নলীন্দ্ৰ বৰ্মন, নন্দন বৰ্মন, ৰাজমোহন নাথ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কামালউদ্দিন আহমদ, অপচন 1। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। ৰাজমোহন নাথে ড্ৰেছ চনত অসম সাহিত্য সভাৰ অধিৱেশনৰ বুৰঞ্জী শাখাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। অপচনত দিয়া আছে 1948, 1998, 1985, 1958। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন 4টো 1958 চন। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। শিক্ষানুৰাগী শব্দটোৰ সন্ধি ভাঙিলে হ'ব শিক্ষানুৰাগ যোগ দীঘৈ, শিক্ষা যোগ অনুৰাগী, শিক্ষা যোগ অনু যোগ ৰাগী, শিক্ষা যোগ অনুৰাগ যোগ দীঘৈ। ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব? 2টো শিক্ষা যোগ অনুৰাগী। ৰাজমোহন নাথ মূলতে আছিল ড্ৰেছ দিয়া আছে শিক্ষক, কৰিমগঞ্জ কলেজৰ অধ্যাপক, অভিযন্তা, বুৰঞ্জীবিদ। তেওঁ কি আছিল? অভিযন্তা। আপোনালোকে যেতিয়া পৰীক্ষা দিব এনেকুৱা ধৰণৰ ব্ৰেকআপবোৰ পাব। ব্ৰেকআপবোৰ ভালদৰে পঢ়ি প্ৰশ্ন উত্তৰ কৰিব। তাৰ ভিতৰতে এটা বা দুটা আমাৰ গ্ৰামাৰৰ কুৱেশ্যন আহে। আছামিজ গ্ৰামাৰৰ বেছি টান নাহে। সমাস আহিব পাৰে, সন্ধি আহিব পাৰে, পদৰ বিষয়ে আহিব পাৰে। যিখিনি আমাৰ আছামিজ গ্ৰামাৰৰ বেছিক যিখিনি লাগে আমাক সেইখিনি বিষয়ে 2-এটা প্ৰশ্ন আহে। সেইখিনি ভালদৰে চাই ল'লে পাৰি যাব আপোনালোকে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।